हेलो। हेलो, ईजीसी में लगा है ना ये कॉल? यस सर। मुझे एक बात जानना था। यूजीसी ने कल एक गाइडलाइन दिया था कि जो 6 सेमेस्टर का स्टूडेंट है उन लोगों का एग्जाम होगा। लेकिन कोई एक स्टूडेंट है जिसका सेकेंड सेम में बैक है, वो उन लोगों का क्या होगा? মোক বহু ছাত্ৰ ছাত্ৰীয়ে আমাৰ বহু বন্ধু বান্ধৱীয়ে মোক এটা প্ৰশ্ন সুধি আছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ছেমিষ্টাৰ বা ফ'ৰ্থ ছেমিষ্টাৰত বেক আছে সেইসকল ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰা হ'বনে, সেইসকল ছাত্ৰ ছাত্ৰীক পাছ কৰোৱা হ'বনে নহয়। অ'কে বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিটো ভিডিঅ'ত মই জনাইছিলোঁ আপোনালোকক যে ইউজিচিয়ে যি ৰিভাইজ গাইডলাইন দিছে সেই গাইডলাইনত কেনেকুৱা ধৰণে পৰীক্ষাসমূহ পতা হ'ব বা কোন ছেমিষ্টাৰসমূহৰ পৰীক্ষা পতা হ'ব, একাডেমিক কেলেণ্ডাৰৰ ওপৰত কি গাইডলাইন দিলে, এই সকলোবিলাকৰ কথাই মই আপোনালোকৰ লগত ডিছকাছ কৰিছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। সেই ভিডিঅ'টোৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰিছিল কোনোবা এগৰাকী আমাৰ বন্ধুৱে যে মই যিসমূহ ইনফৰমেশ্যন দি আছোঁ সেই ইনফৰমেশ্যনসমূহ বোলে সঠিক নহয়, মই ৰং ইনফৰমেশ্যন দি আছোঁ। যি কি নহওক বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈকে যোৱাৰ আগত মই আপোনালোকক এটা কথা জনাব বিচাৰোঁ যে মই যিমান পাৰোঁ সিমান যিসমূহ তথ্য মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেই তথ্যসমূহ যাতে সঠিক হয় তাৰ বাবে মই চেষ্টা কৰোঁ, তাৰ ওপৰত মই বিশেষভাৱে দৃষ্টি দিওঁ। আৰু যিমান পাৰোঁ মই যি অফিচিয়েল চ'ৰ্চ থাকে সেই অফিচিয়েল চ'ৰ্চৰ পৰা আপোনালোকক ডাটাবিলাক দিব চেষ্টা কৰোঁ। কিন্তু এতিয়া কথাটো হৈছে যিহেতুকে COVID-19 মহামাৰীৰ বাবে সদায় নটিফিকেশ্যনসমূহ চেঞ্জ হৈ আছে, তাত মোৰ কৰিবলগীয়া একো নাথাকে। যদিহে আপোনালোকে আগৰ ভিডিঅ'বিলাক নাচায়, এটা অকল ভিডিঅ' চাই, তেতিয়াহ'লে কিছু কথা আপোনালোকে গম নাপাব পাৰে। কাৰণ মই যদি কিবা এটা টপিক আগতে কভাৰ কৰিছোঁ তেতিয়াহ'লে তাৰ ওপৰত যদি কিবা নতুনকৈ ইনফৰমেশ্যন আহিছে, নতুন ইনফৰমেশ্যনটোহে মই জনাই দিওঁ, আগত কি ইনফৰমেশ্যন দিছিলে সেইটো কথা মই নজনাওঁ। গতিকে আপোনালোকে এটা ভিডিঅ' চাই কিনে ইনফৰমেশ্যনবিলাক ৰং হৈছে নে সঠিক হৈছে সেইটো কোৱাতকৈ তাৰ ওপৰত মই আগতে কিবা কৈছোঁ নেকি সেইটো চোৱাটো মই উচিত বুলি ভাবোঁ। কাৰণ ইমান কষ্ট কৰাৰ পিছত আপোনালোকৰ বাবে নটিফিকেশ্যনসমূহ বিচাৰিব লাগে, আপোনালোকৰ বাবে নটিফিকেশ্যন লগতে আপোনালোকে জানে যদিহে আপোনালোকৰ কিবা প্ৰশ্ন থাকে তাৰ উত্তৰ যদি মই নাজানো, যি অফিচিয়েল অফিচ থাকে অৰ্থাৎ যি ইউনিভাৰ্চিটিজ থাকে বা ইউজিচিছ থাকে তেওঁলোকৰ লগত মই ফোনত কথা পাতি আপোনালোকক কল ৰেকৰ্ডিঙো শুনাম। এইটো ভিডিঅ'টো মই আপোনালোকক ইউজিচিৰ লগত কি কথা পাতিছিলোঁ সেইটো নিশ্চয় শুনাম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক মই এটা অনুৰোধ জনাওঁ যে যদি আপোনালোকে ইনফৰমেশ্যনসমূহ ৰং বুলি কোৱাৰ আগতে যিসমূহ ভিডিঅ' আগতে দিয়াই আছে সেই ভিডিঅ'সমূহত কিবা আছে নেকি এইটোৰ লগত লিংক, সেইটো আপোনালোকে আগতে চাই ল'ব। আৰু যদি নটিফিকেশ্যনসমূহ চেঞ্জ হৈ থাকে তাত মই একো কৰিব নোৱাৰোঁ। যি কি নহওক, এতিয়া বন্ধু বান্ধৱীসকল আহক আমি মূল বিষয়টোলৈকে যাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, ইবাচ্ছালা ইউটিউব চেনেলটোলৈকে মই জ্যোতি কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনত ক্লিক কৰি ইবাচ্ছালাৰ পৰিয়ালৰ এজন সদস্য হৈ লওক। এতিয়া আহক বন্ধু বান্ধৱীসকল আজিৰ মূল আলোচ্য বিষয়টোৰ ওপৰত আলোচনা কৰোঁ। মোক বহু ছাত্ৰ ছাত্ৰীয়ে, আমাৰ বহু বন্ধু বান্ধৱীয়ে মোক এটা প্ৰশ্ন সুধি আছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ছেমিষ্টাৰ বা ফ'ৰ্থ ছেমিষ্টাৰত বেক আছে সেইসকল ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰা হ'বনে, সেইসকল ছাত্ৰ ছাত্ৰীক পাছ কৰোৱা হ'বনে নহয়। তাৰ বিষয়ে যিহেতুকে গাইডলাইনত সঠিকভাৱে কোনো ধৰণৰ কথা উল্লেখ নাই, সেয়েহে মই আজি ইউজিচিৰ লগত কণ্টেক্ট কৰিছিলোঁ আৰু কণ্টেক্টত কি ক'লে তেওঁলোকে সেইটো যদি আপোনালোকে ডাইৰেক্ট শুনিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষলৈকে যাওক। তাৰ আগত মই কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ যে আজি ইউজিচিয়ে কৈছিলে যে যি আপোনালোকৰ ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ বা ইয়াৰৰ এক্সামিনেশ্যনসমূহ আছে পৰীক্ষাসমূহৰ কোনো ধৰণৰ সাল সলনি নহয়। 29 এপ্ৰিলত যি নটিফিকেশ্যন দিছিল সেই নটিফিকেশ্যন মতে সেই পৰীক্ষাসমূহ হ'ব। আৰু যি বেক আছে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী 6 ছেমিষ্টাৰত বেক আছে তেওঁলোকৰ পৰীক্ষা হ'ব বুলি কৈছিলে। গতিকে 29 এপ্ৰিলত ইণ্টাৰমিডিয়েট এক্সামৰ ওপৰত ইউজিচিয়ে কি গাইডলাইন দিছিল সেইটো আমি চাই ল'ব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, 29 এপ্ৰিলত যি ইউজিচিয়ে গাইডলাইন দিছিল এইটো ইয়াত আপোনালোকৰ 5 নম্বৰ কলমটো চাওক। ইয়াত লিখা আছে যে ফৰ ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ ইয়াৰ ষ্টুডেণ্টছ দ্য ইউনিভাৰ্চিটিজ মে কণ্ডাক্ট এক্সামিনেশ্যন আফটাৰ মেকিং এ কম্প্ৰিহেনচিভ এছেছমেণ্ট
of their level of preparedness, residential status of students, status of COVID-19 pandemic, spread in different regions, state and other factors. অৰ্থাৎ ইয়াত কৈছিলে যে যি ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ অৰ্থাৎ ছেকেণ্ড ছেমিষ্টাৰ ফ'ৰ্থ ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আছে সেই পৰীক্ষাসমূহ পাতিব নে নাপাতে সেই যি নিৰ্ণয় আছে সেই নিৰ্ণয় ইউনিভাৰ্চিটিসমূহৰ ওপৰত এৰি দিয়া হৈছে। ইউনিভাৰ্চিটিসমূহে যদি বিচাৰে যি ছেকেণ্ড ছেমিষ্টাৰ বা ফ'ৰ্থ ছেমিষ্টাৰৰ পৰীক্ষাসমূহ পাতিব লাগে তেতিয়াহ'লে তেওঁলোকে সেই পৰীক্ষাসমূহ পাতিব পাৰে। তাৰপিছত আকৌ সেই গাইডলাইনটোতে দিছিলে চাওক, ইন কেছ অফ চিটুৱেশ্যন ডাজ নট এপিয়াৰ টু বি নৰ্মেল ইন ভিউ অফ COVID-19 ইন অৰ্ডাৰ টু মেইনটেইন ছ'চিয়েল ডিষ্টেঞ্চ ছেফটি হেল্থ অফ দ্য ষ্টুডেণ্ট গ্ৰেডিং অফ ষ্টুডেণ্ট কুড বি কম্প'জিট 50% মাৰ্কছ অন দ্য বেচিছ অফ পেটাৰ্ণ অফ ইণ্টাৰনেল ইভেলুৱেশ্যন এডাপ্টেড বাই universities and remain 50% mark can be awarded on the basis of performance in previous semester only if available. অৰ্থাৎ ইয়াত কৈছিল যে যদিহে COVID-19 মহামাৰীৰ যি চিটুৱেশ্যন আছে সেই চিটুৱেশ্যন খাম নাকাটে তেতিয়াহ'লে ছ'চিয়েল ডিষ্টেঞ্চিং ছেফটি বা হেল্থৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ যি ৰিজাল্ট হ'ব সেই ৰিজাল্টটো তেওঁলোকক 50% ইণ্টাৰনেল ইভেলুৱেশ্যন মানে ইয়াত কি আপোনালোকৰ যদি ছেছনেল এক্সাম পাতিছিলে নহ'লে আপোনালোকক যি হোম এছাইনমেণ্ট দিছে সেই হোম এছাইনমেণ্টৰ পৰা 50% অনা হ'ব। আৰু লগতে আপোনালোকৰ যদি যোৱা ছেমিষ্টাৰৰ ৰিজাল্ট দিছে অৰ্থাৎ যিসমূহ ছেমিষ্টাৰৰ পৰীক্ষাসমূহ হৈ গ'ল ছেকেণ্ড ছেমিষ্টাৰত যদি আপোনালোকে অধ্যয়ন কৰি আছে তেতিয়াহ'লে ফাৰ্ষ্ট ছেমিষ্টাৰৰ যি ৰিজাল্ট হ'ব, ফ'ৰ্থ ছেমিষ্টাৰত যদি পঢ়ি আছে তেতিয়াহ'লে থাৰ্ড ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ বা ফাৰ্ষ্ট ছেমিষ্টাৰৰ যি ৰিজাল্ট হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক উত্তীৰ্ণ কৰাই দিয়া হ'ব। তাৰপিছত চাওক ইয়াত দিছে যে ইণ্টাৰনেল ইভেলুৱেশ্যনটো কেনেকুৱা হ'ব পাৰে, কণ্টিনিউৱাছ ইভেলুৱেশ্যন প্ৰিলিমছ মিড ছেমিষ্টাৰ ইণ্টাৰনেল এছেছমেণ্ট অৰ হোৱাট এভাৰ নেম গিভেন ফৰ ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন। অৰ্থাৎ যে ইণ্টাৰমিডিয়েট যি ইণ্টাৰনেল ইভেলুৱেশ্যন আছে সেইটো যিকোনো প্ৰকাৰৰ এটা হ'ব পাৰে, মিড ছেমিষ্টাৰ এক্সাম হ'ব পাৰে, ছেছনেল এক্সাম হ'ব পাৰে বা হোম এছাইনমেণ্টবিলাকো হ'ব পাৰে। তাৰপিছত কোৱা হৈছে চাই লওক এৰিয়াত ইন দ্য চিটুৱেশ্যন হুৱেৰ প্ৰিভিয়াছ ছেমিষ্টাৰ অৰ প্ৰিভিয়াছ ইয়াৰ মাৰ্কছ আৰ নট এভেইলেবল particularly in first year annual patterns examination 100% evaluation may be done on the basis of internal evaluation. অৰ্থাৎ যদিহে আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্টসমূহ ঘোষণা কৰা নহয় তেতিয়াহ'লে আপোনালোকৰ যি ইণ্টাৰনেল ইভেলুৱেশ্যন কৰিব, ইণ্টাৰনেল মাৰ্ক দিব আপোনালোকৰ অৰ্থাৎ হোম এছাইনমেণ্টৰ যি মাৰ্ক থাকিব সেই মাৰ্কৰ ওপৰতে নিৰ্ভৰ কৰি আপোনালোকক পাছ কৰাই দিয়া হ'ব। অৰ্থাৎ সেই ইণ্টাৰনেল ইভেলুৱেশ্যন অৰ্থাৎ হোম এছাইনমেণ্টৰ যি মাৰ্ক হ'ব সেই মাৰ্ক আপোনালোকৰ ফুল পেপাৰৰ মাৰ্ক বুলি ধৰা হ'ব। তাৰ ওপৰত যিমান নম্বৰ পায় আপোনালোকৰ সেই পাৰ্চেণ্টেজটো আপোনালোকক দিয়া হ'ব। তাৰপিছত বন্ধু বান্ধৱীসকল চাওক, ইফ দ্য ষ্টুডেণ্ট উইচেছ টু ইমপ্ৰুভ দ্য গ্ৰেডছ সি মে এপিয়াৰ ইন স্পেচিয়েল এক্সাম ফৰ ছাচ ছাবজেক্ট ডিউৰিং নেক্সট ছেমিষ্টাৰ। অৰ্থাৎ সেই ছাত্ৰ ছাত্ৰীসকলে যদি এনেকৈ উত্তীৰ্ণ কৰি দিয়াৰ পিছত তেওঁলোকে ভাবে যে মোৰ যি গ্ৰেড আছে সেই গ্ৰেডটো কম হৈ গ'ল তেতিয়াহ'লে আপোনালোকৰ কি হ'ব পাৰে, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নেক্সট ছেমিষ্টাৰত পৰীক্ষা দিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে গাইডলাইনটো গম পালে, যিহেতুকে কমেণ্ট বক্সত জনাইছিল সেইটো ভিডিঅ'ত যে মই জনোৱা নাই, গতিকে মই এইখিনি কথা জনাই দিলোঁ। এতিয়া মই আপোনালোকক যি UGCৰ লগত মোৰ কথা বাৰ্তা হৈছিল সেইটো ক্লিপ বজাইছোঁ, তাৰপিছত মই আকৌ কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া আহক আমি ক্লিপটো শুনি লওঁ। हेलो UGC में लगा है ना ये कॉल? यस सर। मुझे एक बात जानना था, UGC ने कल एक गाइडलाइन दिया था कि जो 6 सेमेस्टर का स्टूडेंट है उन लोगों का एग्जाम होगा, लेकिन कोई एक स्टूडेंट है जिसका सेकंड सेम में बैक है, वो उन लोगों का क्या होगा? सेकंड सेम में बैक है सर। गाइडलाइंस के हिसाब से सिर्फ जो फाइनल सेमेस्टर में सप्ली वाले स्टूडेंट है या फाइनल सेमेस्टर के एग्जाम्स देने हैं सिर्फ उनके एग्जाम्स होंगे, बाकी सबको जनरल प्रमोशन दिया जाएगा। अगर किसी बच्चे का सेकंड सेमेस्टर में बैक है उसको प्रीवियस एग्जाम का जो रिजल्ट होगा उसके आधार पे हाँ प्रमोशन दिया जाएगा। बाकी आपकी यूनिवर्सिटी से आप अच्छे से कांटेक्ट करके देखिएगा क्योंकि कुछ डिसीजन यूनिवर्सिटी के पास भी होते हैं। हाँ जी तो आप उनसे भी पूछ के देखिए। UGC ने ये एडवाइस दिया है कि सिर्फ फाइनल ईयर के एग्जाम हो और सप्ली भी सिर्फ फाइनल ईयर के स्टूडेंट्स के ही एग्जाम्स की हो। हाँ।
ওকে বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে ক্লিপটো শুনিলে ক্লিপটো শুনাৰ পিছত আমি এটা কথা গম পাওঁ যে যিসকল বেকৰ এক্সাম আছে অৰ্থাৎ যদিহে আপোনালোকৰ ছেকেণ্ড ছেমিষ্টাৰ প্লাছ ফ'ৰ্থ ছেমিষ্টাৰত ক'ৰবাত বেক আছে তেতিয়াহ'লে তাৰ পৰীক্ষাও নহয় তাৰ যি ৰিজাল্ট হ'ব তাৰ যি পাছ কৰাই দিয়া হ'ব অৰ্থাৎ যি আপোনালোকক প্ৰমোট কৰা হ'ব তেতিয়াহ'লে ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট চোৱা হ'ব আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ কাৰণে থাৰ্ড ছেমিষ্টাৰৰ ৰিজাল্ট চোৱা হ'ব লগতে আপোনালোকৰ ছেকেণ্ড বা ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্টটো চাব পাৰে গতিকে ইয়াত মই আকৌ এটা ব্যক্তিগত মতামত দিব বিচাৰিছোঁ আপোনালোকে আকৌ ৰং ইনফৰমেশ্যন দিয়া বুলি নাভাবিব এনেকুৱাও হ'ব পাৰে যে ফ'ৰ্থ ছেমিষ্টাৰৰ কাৰণে অকল থাৰ্ড ছেমিষ্টাৰৰ ফলাফল চাই কিনেও আপোনালোকক পাছ কৰাই দিব পাৰে এইটো মই ব্যক্তিগতভাৱেহে কৈছোঁ যিহেতুকে প্ৰিভিয়াছ এক্সাম বুলি কৈছে গতিকে থাৰ্ড ছেমিষ্টাৰটো প্ৰিভিয়াছ হয় এনেকুৱাও হ'ব পাৰে যে ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰৰ ফলাফলসমূহ চাই কিনেও ফ'ৰ্থ ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীগৰাকীক উত্তীৰ্ণ কৰি দিব পাৰে গতিকে বন্ধু বান্ধৱীসকল এইটো এটা নুই কৰিব নোৱাৰি শেষত মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে মই আপোনালোকৰ এৰিয়াৰৰ কথাটো সুধিব পাহৰি গ'লোঁ কিন্তু এটা কথা আমি অনুমান কৰিব পাৰোঁ যে যদিহে বেকৰ ষ্টুডেণ্টবিলাককো পাছ কৰাই দিয়ে তেতিয়াহ'লে নিশ্চয় যি এৰিয়াৰ আছে সেই এৰিয়াৰৰ ষ্টুডেণ্টখিনিকো পাছ কৰাই দিব গতিকে সেইটো ইমান ভাবিব লগা বিষয় নহয় কিন্তু সকলোবিলাক কথাই সকলোবিলাক ডিচিজনে নিৰ্ভৰ কৰিব আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে কি ডিচিজন লয় অৰ্থাৎ আপোনালোকে কল ৰেকৰ্ডিঙতো শুনিলে অৰ্থাৎ যি ইউনিভাৰ্চিটিসমূহ আছে ইউনিভাৰ্চিটিসমূহে নিজাকৈ ডিচিজন ল'ব পাৰে যে যি পৰীক্ষা আছে সেই পৰীক্ষাসমূহ পাতিব নে নাপাতে যদিহে আপোনালোকে বিচাৰে তেতিয়াহ'লে মই নিশ্চয় গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত কণ্টেক্ট কৰি ইয়াৰ বিষয়ে কিবা প্ৰশ্ন সুধিব পাৰিম কিন্তু তাৰ বাবে কিছুদিন ৰখিব লাগিব কাৰণ বৰ্তমানটো লকডাউন আছে যি কি নহওক যিমান দূৰ মই অনুমান কৰিছোঁ আপোনালোকৰ বেকৰ যি পৰীক্ষাসমূহ আছে অৰ্থাৎ ছেকেণ্ড ছেমিষ্টাৰ ফ'ৰ্থ ছেমিষ্টাৰৰ যি বেকৰ পৰীক্ষাসমূহ আছে সেই পৰীক্ষাসমূহ হোৱাৰ আশাটো কৰিব নোৱাৰি তথাপিতো নহয় বুলিও ক'ব নোৱাৰি গতিকে যদিহে কল কৰা যায় তেতিয়া নিশ্চয় ইয়াৰ ওপৰত কিবা এটা ডিচিজন গম পোৱা যাব কিন্তু ইউজিচিৰ মতে আপোনালোকে এইটো ক'ব পাৰে যে যদিহে পৰীক্ষা নহয় তেতিয়াহ'লে আপোনালোকক পাছ কৰাই দিব আৰু যদিহে পৰীক্ষা হয় তেতিয়াহ'লেতো আপোনালোকে নিশ্চয় চান্স পাবই নিজে পৰীক্ষা দি উত্তীৰ্ণ হ'বৰ বাবে গতিকে আশা কৰিছোঁ কিছু পৰিমাণে হ'লেও উপকৃত হ'ল বাকী ইয়াৰ পিছতো যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে মোক সুধিব পাৰে মই যিমান পাৰোঁ আপোনালোকক উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈকে এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম